সোনকালে হ'লে প্ৰেক্টিছ আৰম্ভ কৰিব পাৰিলোঁ হয়। ইহঁত যেতিয়াহে আহিব মই অলপ প্ৰেক্টিছ কৰিম। Oi, stop ready ne? Ready. Moi ganto lagai disu dei. Hey. তুমি আকৌ আমাৰ লগত কেনেকৈ নাচিবা? কিয় বা নোৱাৰিম? মই নাচিলে চবে ৰ লাগি চাব। তহঁতি দাণ্ডিকতে হাৰিব নালাগে। ঐ মালতী, চাহ অকণমান বনাই আন। মই সিহঁতকেইজনক অকণমান দেখুৱাই দিওঁ। তুমি নহ'লে আমাৰ ইহঁতকেইজনীক অকণমান দেখুৱাই দিয়া। মই চাহ বনাই আনো। ঐ তহঁতিও খাবি নহয়? খাম। চাহটো সোনকালে বনাই আন। ঐ তহঁতি দুজনে এইবোৰ কি ভাবি নাচিব? এনেকৈ হ'লে প্ৰতিযোগিতা নম্বৰ নাপাওঁ আৰু তই এইবোৰ কি ভাবি নাচিব? তুমি নিশিকালে হ'ব জানো নহয়? এনে এটা বৰ কথা। ঐ বৰ ডাঙৰ কথা এটা হ'ল নহয়। চাহ বনাবলৈ যোগাৰ কৰি দেখিছো। কেৰাচিন অকণোৱেই নাই। খৰিকেইডালো কেঁচা। আমাৰ আকৌ গেছ লোৱা হোৱাই নাই নহয়। পিতাই হাতলৈ গৈছে। পিতাই আহি পোৱাৰ পাছতহে জুই ধৰি চাহ বনাব পাৰিম। ধেৰা কৰি এইটো কিবা চিন্তা কৰাৰ কথা নে? মই জুইকা ধৰি দিম। পলিথিন কেইটা বুটলি দিছো। জুইকা ধৰি চাহ তুমি সোনকালে বনাই। ঐ তহঁতি কথা নাপাতচোন। গানটো লগাইছো দেই। পলিথিন কেইটামান জ্বলাই জুই কৰাই ধৰিছো। আপোনালোকে এইবোৰ কিমান বেয়া কাম কৰিছে জানেনে? কিনো বেয়া কাম কৰিছে? জুই ধৰিবলৈ একো নাই। পলিথিন কেইটামান বুটলি জুইকাকে ধৰিছো। ককাইদেউ আপুনি জানেনে পলিথিন পুৰিলে ওলোৱা বিষাক্ত গেছবিলাকে কিমান অপকাৰ কৰিব পাৰে? চাহ অকণমান খাম বুলি ভাবিছিলো। বাট মুকলিকেইটা ক'ৰ পৰা আহিলে জানো? বদল পৰা শান্তি নাই। কিবা এটা কৰি বন্ধ কৰ। আৰু কাম নাই। ককাইদেউ আপুনি ভুল বুজিছে। আমি পৰিৱেশ প্ৰকৃতিৰ কথা ভাবি
ব্যৱহাৰযোগ্য প্লাষ্টিক পলিথিনবোৰে কিমান অপকাৰ কৰিছে জানেনে বাৰু? বৰ বেছি কথা ক'বলৈ আহে। এতিয়া আমি দুটা প্লাষ্টিক কৰি পৃথিৱীখন প্ৰদূষণ কৰিছোঁ। দেখিছোঁ নহয় তোমালোকে কি কৰিছা? আজি প্লাষ্টিক বৰ্জনৰ বাবে আন্দোলন কৰিছা। কালিলৈ পুনৰ তোমালোকে প্লাষ্টিকৰ মোনালৈ বজাৰলৈ যাবা। হয় কৰবী, বিশ্ব পৰিৱেশ দিৱসৰ দিনা কিছুমান অনুষ্ঠানত গছপুলি ৰোৱা দিছে, কিন্তু পাছত গছপুলিবিলাক কিমান এলাৰ্জি হয় তোমালোকে মন কৰিছানে বাৰু? একদম ঠিক কথা কৈছে। তোমালোকৰ এই ভেকুভাওনাৰ ৰাইজৰ গান নলৰে, প্ৰথমে নিজে কৰি দেখুৱাচোন। হয়, সেইবোৰ ভেকুভাওনা। পৰিৱেশৰ প্ৰতি দেখুওৱা আমাৰ কৃত্ৰিম আদৰ্শবোৰ এতিয়া এনেদৰে মানুহক ভাবিবলৈ বাধ্য কৰায়। পিছে আমাৰ পৰিকল্পনাবোৰ হয়তো আমাতকৈ পৃথক। আমি সময় থাকোঁতে যদি প্ৰকৃতৰ ওপৰত সজাগ নহওঁ, তেন্তে এদিন এই পৃথিৱীৰ উশাহ ল'বলৈকো টান হ'ব। জৈৱ বৈচিত্ৰতা, পৰিৱেশ সুৰক্ষা আদিৰ কথা যদি এতিয়া আমি নাভাবোঁ, তেন্তে এই সেউজীয়াবোৰ নাইকিয়া হৈ মৰমৰ হৈ পৰিব। এইবোৰ জৈৱ বৈচিত্ৰতা, প্লাষ্টিক নলগা, কি কথা কৈছে একোকে ধৰিবগৈ পৰা নাই। আমি গাঁৱৰ মানুহ, গাঁৱতে খাই বৈ জীয়াই আছোঁ। ককাইদেউ, আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ গছ-গছনি, জীৱ-জন্তু এইবোৰে হৈছে জৈৱ বৈচিত্ৰ্য। আৰু এই জৈৱ বৈচিত্ৰবোৰৰ আমাৰ ছাত্ৰ সিদ্ধিৰ বাবে নাইকিয়া কৰি আহিছে। ককাইদেউ, কথা এটা মন কৰিছেনে? মহানতা দেখা মাছ কাজৰ প্ৰজাতি এতিয়া আগৰ দৰে দেখিছেনে? এনেদৰে আমাৰ পৰিস্থিতিতন্ত্ৰ উপাদানবোৰ বিলুপ্ত হৈ গৈ পৰিৱেশৰ ভাৰসাম্যতা বিনষ্ট হৈ এদিন মানৱ জাতিও নাইকিয়া হৈ পৰিব। আমাক এতিয়া লাগে শিক্ষা, অট্টালিকা, হাইৱে, তাৰ বাবে আমি ডাঙৰ ডাঙৰ গছবিলাক কাটি নষ্ট কৰিছোঁ। গোটেই জীৱবোৰক মোহাৰি গোটেইখন কংক্ৰিটেৰে ভৰাই পেলাইছোঁ। হয়, ইমান ডাঙৰ ডাঙৰ কথা কৈছা। পিছে এবাৰ এই পলিথিন মোনাৰ ব্যৱহাৰ বন্ধ কৰোঁতে কিমান অসুবিধা হৈছিল জানানে? পৰিস্থিতিৰ সাপেক্ষে যেন আমি বাধ্য হৈ পৰিছোঁ। কিন্তু আমাৰ অভ্যাসৰ পৰিৱৰ্তন কৰিব লাগিব। ছিংগল-ইউজ প্লাষ্টিক অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক পলিথিনৰ প্ৰচলন লাহে লাহে বন্ধ কৰিব লাগিব। এই ছিংগল-ইউজ প্লাষ্টিক পলিথিনৰ সামগ্ৰীবোৰে আমাৰ চাৰিওফালে আৱৰি পেলাইছে। এইবোৰ কেতিয়াও পচি নাযায়। হয়, এইবোৰ মাটিত হাজাৰ বছৰ পৰি থাকিলেও পচি নাযায়। এইবোৰ মাটিৰ লগত মিহলি নোহোৱা অনিৰ্মলীকৰণ পদাৰ্থ, যাৰ বাবে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। মাটিৰ দ্বাৰা নলা নৰ্দমাত পৰি যোৱা এই প্লাষ্টিকে নগৰ মহানগৰত কৃত্ৰিম বানৰ সৃষ্টি কৰে। আকৌ আমাৰ জলাশয়, পুখুৰী, জান-জুৰি এই প্লাষ্টিকবোৰে জলজ জীৱকুলক ক্ষতি কৰে। ইয়াকে ভাবি আমি যদি পেলনীয়া প্লাষ্টিকবোৰ নষ্ট কৰিবলৈ জ্বলাই দিওঁ, তেন্তে ই আমাৰ বাবে অতি বিপদজনক আৰু ভয়াৱহ। কিয়নো প্লাষ্টিক পৰিলে ওলোৱা নিৰ্গত গেছবোৰ বৰ অপকাৰী। ই বায়ুমণ্ডল প্ৰদূষিত কৰাৰ লগতে হাঁওফাঁও, চকু, ছাল আদিত ক্ষতি কৰি ভয়াৱহ বেমাৰ সৃষ্টি কৰিব পাৰে। কেঞ্চাৰ হোৱা অন্যতম কাৰণ এই প্লাষ্টিক পলিথিনবোৰ পৰিলে ওলোৱা ধোঁৱা আৰু প্লাষ্টিক পলিথিনৰ পাত্ৰ সঘনাই ব্যৱহাৰ কৰা। এতিয়া আকৌ আমাৰ গাঁওসমূহত প্লাষ্টিক কেৰাচিন তেল নোহোৱাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ কৰিব লাগে, যি অজ্ঞাতে বহুজনৰ ডাঙৰ বেমাৰৰ কাৰক হৈ পৰিছে। এই পেলনীয়া প্লাষ্টিকবোৰ পানীৰ তলৰ চাই থৈ আমাৰ কিমান যে বিনষ্ট কৰিবলৈ লৈছে, আমি এই কথা হয়তো ভবাই নাই। আমি সহজতে পাওঁ বাবে যধে-মধে ব্যৱহাৰ কৰি আহিছোঁ। সমীক্ষা অনুসৰি যোৱা দশকত যিমান প্লাষ্টিকৰ ব্যৱহাৰ কৰিছোঁ, ইয়াৰ আগৰ এটা শতিকাতো ইমান প্লাষ্টিকৰ ব্যৱহাৰ হোৱা নাছিল। তেন্তে আমি প্লাষ্টিক পলিথিন বন্ধ কৰিব লাগে। কিন্তু কিছুমান বস্তু প্লাষ্টিক পলিথিন নহ'লে নহয় দেখোন। গতিকে তোমালোকে যিয়ে নোপোৱা, দুদিনৰ কাৰণে বন্ধ হ'ব, আকৌ পুনৰ ব্যৱহাৰ হ'ব। সেইকাৰণে আমি সকলোকে সজাগ কৰিবলৈ বাৰে বাৰে প্ৰচেষ্টা চলাই আছোঁ। আমি একেদিনাই এই ছিংগল-ইউজ প্লাষ্টিক পলিথিনৰ সামগ্ৰী ব্যৱহাৰ বন্ধ কৰিব নোৱাৰোঁ। ইয়াৰ বাবে আমি কিছুমান পৰিকল্পনাৰে আগবাঢ়িছোঁ। পৰিৱেশ হিতৈষী হোৱাকৈ বিশেষকৈ ছিংগল-ইউজ প্লাষ্টিক পলিথিনৰ প্ৰচলন লাহে লাহে বন্ধ কৰিবলৈ TR কনচেপ্টৰ কথা ক'ব বিচাৰোঁ। ৰিডিউচ, ৰিউজ এণ্ড ৰিচাইকল। ৰিডিউচ মানে হ্ৰাসকৰণ, অৰ্থাৎ প্লাষ্টিক পলিথিনৰ সামগ্ৰী যিমান পাৰি কমকৈ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বাবে দোকানলৈ যাওঁতে যদি কাপোৰৰ মোনা এটা লৈ যোৱা হয়, তেন্তে দোকানৰ পলিথিন ব্যৱহাৰ নকৰাকৈও বজাৰ কৰিব পৰা যাব। এনেদৰে প্ৰত্যেকেই কৰিলে ভাবকচোন পলিথিনৰ ব্যৱহাৰ কিমান কমিব। ৰিউজ মানে পুনৰ ব্যৱহাৰ। এবাৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ পিছত সেইবোৰ আৱৰ্জনা কৰি পেলাই দিয়াতকৈ আন আন কাম কৰিবলৈ ব্যৱহাৰ কৰিব লাগে। ৰিচাইকল মানে পুনৰ চক্ৰকৰণ, অৰ্থাৎ পেলনীয়া প্লাষ্টিকবোৰ পেলাই দিয়াৰ সলনি পুনৰ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ লগতে কংক্ৰিট আৰু প্লাষ্টিকৰ পৃথিৱীৰে আগবাঢ়ি যোৱা পৰিৱেশ সুৰক্ষা কৰিবলৈ গছ কটা বন্ধ কৰি সঁচা অৰ্থত বৃক্ষৰোপণ কৰিব লাগিব। আচলতে আমাৰ পৰিৱেশৰ গছবোৰ নাকাটিলেই গছবোৰ নিজেই গজি উঠিব। ইয়াৰ বাবে চেলফি মাৰি আকৌ গছপুলি দেখুৱাতকৈ গজি উঠা গছপুলিবোৰক সুৰক্ষা দিয়া ভাল। বাৰু, ইমানবোৰ কথা ক'লো বেয়া নাপাব। পাৰিলে আমি কোৱা কথাকেইটা উপলব্ধি কৰিবলৈ চেষ্টা কৰিব। এতিয়া আমি গৈ থাকোঁ। ৰ'ব, আপোনালোকৰ এই যাত্ৰাত আমিও সহযোগী বিচাৰোঁ। হয় হয়। আজি আমি আপোনালোকৰ প্ৰতি আহ্বান জনাবলৈ বিচাৰোঁ ছিংগল-ইউজ প্লাষ্টিক অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰক।